নমস্কাৰ, মই তপন দাসে মোৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। যে আজি মই স্পেচিয়েলি এই ভিডিঅ'টো বনাইছোঁ সেইসকল লোকৰ কাৰণে যিসকল লোকে মনতে ভাবি আছে যে ভৱিষ্যতে এজন ইউটিউবাৰ হ'ম বুলি বা ইউটিউবত এটা চেনেল কৰি তাত ভিডিঅ' আপলোড কৰিম বুলি। যদিহে আপুনিও ভাবি আছে যে এজন ইউটিউবাৰ হ'ম বুলি, তেতিয়াহ'লে এই ভিডিঅ'টো শেষলৈকে সঁচাকৈ ভাবি আছে নেকি যে আপুনি ইউটিউবাৰ হ'ম বুলি বা ইউটিউবত এটা চেনেল খুলি ভিডিঅ' আপলোড কৰিম বুলি? আপোনাৰ মনত বিভিন্ন চিন্তা আহিছে নেকি ইউটিউব চেনেল এটা খোলাৰ আগমুহূৰ্তত? বা আপোনাৰ মনত বিভিন্ন নিগেটিভ প্ৰশ্ন আহিছে নেকি, যেনে মোৰ ইউটিউব চেনেলটো চলিবনে, মোৰ ভিডিঅ'বোৰ চাবনে, বা মই ভিডিঅ' ভালদৰে বনাব পাৰিমনে, মই ইউটিউব চেনেল এটা খুলি ছাকচেছ হ'ব পাৰিমনে? এনেকুৱা ধৰণৰ বিভিন্ন চিন্তা আহিছে নেকি বা প্ৰশ্ন আহিছে নেকি? বা অসমত ইমান ডাঙৰ ডাঙৰ ইউটিউব চেনেল আছে, তেওঁলোকৰ ভিডিঅ'বোৰ চাব এৰি মোৰ ভিডিঅ' চাবনে? এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনাৰ মনত যদিহে উদয় হৈছে, তেতিয়াহ'লে এই প্ৰশ্নবোৰৰ পিছত দৌৰি থকাৰ পৰা আপুনি আজিয়ে বাদ দিয়ক। কাৰণ এই প্ৰশ্নবোৰ যিমান দিন আপোনাৰ মনত থাকিব, সিমান দিনলৈকে আপুনি ইউটিউব চেনেল এটা খোলাত আপোনাৰ বহুত অসুবিধাৰ সৃষ্টি হ'ব। কাৰণ এই চিন্তাবোৰ যদি আপোনাৰ মনত সদায় থাকি যায়, তেতিয়াহ'লে আপোনাৰ ইউটিউব চেনেল এটা খোলাও নহ'ব, আপুনি ভাবি থকাতে দিনবোৰ পাৰ হৈ যাব। গতিকে আপুনি চিন্তা কৰিবলৈ কোনবোৰ বিষয়ৰ ওপৰত? যিবোৰ বিষয়ৰ ওপৰত চিন্তা কৰিলে আপোনাৰ ইউটিউব চেনেলটো অতি সোনকালে প্ৰস্তুত হ'ব আৰু আপোনাৰ ভিডিঅ' আপলোড কৰাত সুবিধা হ'ব। যে আমাৰ মাজত হাজাৰ হাজাৰ বিষয়বস্তু আছে, সেই বিষয়বস্তুবোৰ আপুনি কোনটো বিষয়ৰ ওপৰত আপুনি ইণ্টাৰেষ্ট বা কোনটো বিষয়ৰ ওপৰত আপোনাৰ নলেজ আছে, বা কোনটো বিষয় আপুনি ভালদৰে উপস্থাপন কৰিব পাৰিম বুলি ভাবে, সেই বিষয়টো বাছি লওক আৰু সেই বিষয়টোৰ ওপৰত চিন্তা চৰ্চা কৰক। অপ্ৰয়োজনীয় কিছুমান চিন্তা বাদ দিয়ক। যেতিয়া আপুনি কোনো এটা কাম কৰিবলৈ যোৱাৰ আগতে বহুখিনি চিন্তা কৰিব, তেতিয়াহ'লে তাত সেই কামটো কৰাৰ বহুত দেৰি হোৱাৰ সম্ভাৱনা বেছি থাকে, বা সেই কামটোৰ পৰা, সেই চিন্তাখিনিৰ পৰা আপোনাৰ নিগেটিভ প্ৰশ্ন মনত বেছিকৈ অহাৰ সম্ভাৱনা থাকে। ঠিক তেনেদৰে ইউটিউব চেনেল এটা খোলাৰ আগমুহূৰ্তত আপুনি যিমানখিনি চিন্তাৰ প্ৰয়োজন, আপুনি যিখিনি চিন্তা কৰিলে আপোনাৰ চেনেলৰ ভিডিঅ'বোৰ আপুনি ভাল কৰিব পাৰিব বা চেনেলটো আপুনি ভালদৰে চলাব পাৰিব, সেই চিন্তাবোৰ কৰক। আজে বাজে আপুনি যদি ভাবি থাকে যে মোৰ চেনেলটোত ভিউ আহিবনে নাই, মোৰ ভিডিঅ'বোৰ মানুহে চাবনে নাই, আপুনি আগতে ভিডিঅ' বনাওক না। ভিডিঅ' বনালে আৰু আপলোড কৰিলেহে গম পাব যে আপোনাৰ ভিউ আহিছেনে নাই, আপোনাৰ চেনেলটো মানুহে চাইছেনে নাই। আপুনি সদায় যদি ৰিজাল্টৰ পিছত দৌৰি থাকে, তেতিয়াহ'লে কাম কৰা নহ'ব। গতিকে আজিৰ পৰা আপুনি এই প্ৰশ্নবোৰ যদিহে আহি আছে আপোনাৰ মনত, আজিৰ পৰা বাদ দিয়ক আৰু আপুনি চিন্তা কৰক বিষয়বস্তুৰ ওপৰত। আপুনি কি বিষয় ভাল পায়, কোনটো বিষয়ৰ ওপৰত আপুনি এক্সপাৰ্ট, বা আনতকৈ ভালদৰে আপুনি এই বিষয়টো বুজাব পাৰিব, বা আনতকৈ ভালদৰে আপুনি এই বিষয়টোৰ ওপৰত ভিডিঅ' বনাই ভালদৰে উপস্থাপন কৰিব পাৰিব, সেই বিষয়টো আপুনি বাছি লওক। আৰু সেই বিষয়বস্তুৰ ওপৰত আপোনাৰ চিন্তা চৰ্চা বঢ়াওক আৰু আপোনাৰ যিমানখিনি পূৰ্বৰ নলেজ আছে, সেই নলেজো বৃদ্ধি কৰাৰ পৰিকল্পনা কৰক। নিশ্চয় আপোনাৰ ভিডিঅ'বোৰ চাব যদিহে আপোনাৰ ভাল হয় সেই বিষয়ৰ ওপৰত, আৰু নিশ্চয় ভাল হ'ব যদিহে বিষয়বস্তুৰ ওপৰত চিন্তা কৰে আৰু আপুনি জনা বস্তুটো, আপুনি যিটো বস্তু ভাল পায় সেইটো বস্তুৰ ওপৰত ভিডিঅ' বনায়। গতিকে এনেকুৱা চিন্তাবোৰহে মাইণ্ডত আনক। আপুনি যদি ভাবে যে মনোৰঞ্জনৰ কাৰণে ভিডিঅ' বনাব বিচাৰে, যে আপুনি এটা কথা মনত কৰিব যে মানুহৰ মনত আমি বা মানুহৰ মুখত কিমান সহজত হাঁহি আনিব পাৰিম, মানুহৰ মনলৈ কিমান সহজে মই আনন্দ আনিব পাৰিম, সেই বিষয়টোৰ ওপৰত চিন্তা কৰক। নিশ্চয় আপুনি সেই বিষয়ৰ ওপৰত চিন্তা কৰি যদি ভিডিঅ' বনায়, নিশ্চয় মানুহে চাব, আপোনাৰ ভিউ আহিব। গতিকে এইবোৰ বিষয়ৰ ওপৰতহে চিন্তা কৰক, বা কেনেকৈ মই কেমেৰাৰ সন্মুখত ক'ব পাৰিম, সেই দক্ষতাটো আপুনি বৃদ্ধি কৰক। আপুনি আজে বাজে বিভিন্ন চিন্তাবোৰ বাদ দিয়ক। এই বিষয়ৰ ওপৰত চিন্তা কৰক, কামটোৰ ওপৰত চিন্তা কৰক। যি চিন্তা কৰিলে আপোনাৰ ইউটিউব চেনেল খোলাত সহায় হয় বা ইউটিউব চেনেল ভিডিঅ' আপলোড কৰাত আপোনাৰ অতি সহজে আপলোড কৰাত সহায় কৰে, সেই চিন্তা চৰ্চাবোৰ কৰক। আপোনাৰ মনত বিভিন্ন নিগেটিভ প্ৰশ্নবোৰ আজিৰ পৰা বাদ দিয়ক। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে মই এইখিনি কথা আপোনালোকৰ মাজত আলোচনা এইকাৰণে কৰিছোঁ যে মই জানো যে আমাৰ মাজত বহুসংখ্যক এনে মানুহ আছে যে এনেধৰণৰ চিন্তা চৰ্চাৰ কাৰণে আজিলৈকে ইউটিউব চেনেল এটা খুলিব পৰা নাই। সঁচাকৈ কৈছোঁ, এনেকুৱা মানুহ বহুত আছে। গতিকে যিসকল মানুহে মনত প্ৰবল ইচ্ছা আছে ইউটিউব চেনেল এটা খোলাৰ, কিন্তু তেওঁলোকৰ মনত সদায়
এই নিগেটিভ প্ৰশ্নবোৰ আছে যে মই কি ধৰণৰ ভিডিঅ' বনাম বা মোৰ ভিডিঅ'বোৰ মানুহ চাবনে নাই, মোৰ ভিউ আহিবনে নাই, এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্ন আছে, যাৰ ফলত তেওঁলোকে সক্ষম হোৱা নাই আজিলৈকে। গতিকে তেওঁলোকৰ মনত মই সাহস দিব বিচাৰিছোঁ যে আপুনি খুলি দিয়ক, আপুনি ভাল পোৱা বিষয়টোৰ ওপৰত প্ৰথম ভিডিঅ'টো আপলোড কৰি দিয়ক, দেখা যাওক আপোনাৰ ভিউ আহেনে নাই। আপুনি কিমান পাৰে ষ্টেপ বাই ষ্টেপ ভাল কৰিবলৈ চেষ্টা কৰক। প্ৰথম ভিডিঅ'টোতো ভাল নহ'ব। সকলোৱে জানে যে প্ৰথমতে আমি সকলোৱে সকলো কামত এক্সপাৰ্ট নহয় বা মাষ্টাৰী নহয়। গতিকে আমি লাহে লাহে শিকিব লাগিব। ডাঙৰ ডাঙৰ ইউটিউবাৰসকলৰো প্ৰথম ভিডিঅ'টো চাব, প্ৰথম ভিডিঅ' আৰু আজিৰ ভিডিঅ'টো চাব, তেওঁলোকৰো কিমানখিনি ডিফাৰেঞ্চ আছে। গতিকে আপোনাৰো নিশ্চয় তেনেকুৱাই হ'ব, আপুনিও চাব। গতিকে মোৰ ক'ব লগা এইখিনিয়ে যে মই ভবা যদি বিষয়বস্তুৰ ওপৰত আপোনালোকে চিন্তা কৰিবলৈ, তেতিয়াহ'লে আপোনাৰ ইউটিউব চেনেলটো ভাল হ'ব আৰু আপুনি খুব সোনকালে নিশ্চয় ইউটিউব চেনেল এটা খুলি তাত ভিডিঅ' আপলোড কৰিব পাৰিব। যদিহে আপুনি মোৰ এই কথাখিনিৰ লগত একমত, তেতিয়াহ'লে এই ভিডিঅ'টোত লাইক এটা কৰি দিব আৰু কমেণ্ট বক্সত গৈ আপোনাৰ মতামত জনাবলৈ নাপাহৰিব। আৰু যদিহে মোৰ চেনেলটোত ইউটিউবৰ লগত ৰিলেটেড এনেধৰণৰ ভিডিঅ' আৰু এডুকেশ্যনৰ লগত ৰিলেটেড ভিডিঅ' ভৱিষ্যতে চাব বিচাৰে বা চাবলৈ মন কৰে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে থকা বেল আইকনটো বজাই অল অপশ্যনটোত ক্লিক কৰিব, যাতে মই নতুনকৈ ভিডিঅ' আপলোড কৰিলে আপোনাৰ তাত ন'টিফিকেশ্যনটো পাই যায়। আজিৰ ভিডিঅ'টোত আৰু বিশেষ নাই, এইখিনি কথাৰ কাৰণে মই এইখিনি কথাৰ ওপৰতে আপোনালোকৰ মাজত আলোচনা কৰিলোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনালোঁ।